দি আছে এয়া ডুগু দিয়া এয়া ডুগু কাণত টেষ্ট ল'লোঁ ডুগু এইটো খাই আছে এইটো পাপা আৰু আজি আপোনালোকৰ লগত মই এজন মানুহক চিনাকি কৰাই দিম চ' এতিয়া নহয় অকণমান দেৰিকৈ গতিকে চাই থাকক ভিডিঅ'টো লগ পাই আছোঁ অকণমান দেৰিকৈ Guys, welcome back to my channel. মই নিতাশ্ৰী কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আছে এয়া ডুগু আৰু লগত আছে আমি ডুগু মানে হাল্লা লগাই আছে ক'ৰবাত ফুৰিব যায় চ' লগত লৈ যাওঁ ঘূৰি ঘূৰি আহি ৰিজৰ্ট পালোঁ গ্ৰীণউড ৰিজৰ্ট ক'ত যাম ক'ত নাযাম বুলি ঠিক কৰিবই নোৱাৰিলোঁ এই জাষ্ট গ্ৰীণউড ৰিজৰ্ট পালোঁ ইয়াতে কি কৰোঁ এবাৰ চাই লওঁ ডুগু হাল্লা লগাই আছে কি কৰা যায় কি নকৰা যায় সিয়াৰ মন হোৱা নাই সিয়াৰ মনটো মানে ভাল লগা নাই সি মানে সিয়াৰ মানে যাবলৈ বেলেগত মন আছিলে বাট যাব নাপালে কিবা এটা কাৰণত ঘূৰি মানে ক'তো গুৱাহাটীখনত চিটিখনৰ মাজত ক'ৰবাত মানে পাৰ্কখনত সোমাম বুলি পেলাই সোমাব নোৱাৰিলোঁ কিবা এটা তেওঁৰ কামৰ কাৰণে আমি ঘূৰিবলগীয়া হ'ল গৈ সিয়াৰ হাল্লা লগাই আছে হাল্লা লগোৱাৰ কাৰণে মানে মন চন ডাউন ক'তো খেলিব নাপালে লাষ্টত তাৰ অকণমান সময় মনটো ভাল লগাৰ কাৰণে আমি গ্ৰীণউডত সোমালোঁ তাত সোমাই অকণমান তাক খেলিব দি তাৰপৰা ওলাই তাত বেছি টাইম কৰাই নাই আমি তাৰপৰা ওলাই আহিলোঁ আহি ডাউন টাউনৰ সন্মুখত আমি অকণমান তাক কিবা এটা খুৱাই ঘৰত আহিলোঁ কিবা এটা কামৰ কাৰণে আমি যাব নাপালোঁ কিন্তু ল'ৰা ছোৱালীৰ মনটো সিহঁতক বুজাব নোৱাৰি সিহঁতে ওলাম বুলি খেলিম বুলি ভাবিছিলে সেইটো কাৰণে তাৰ মনটো ডাউন লাষ্টত ইয়াতে অকণমান খেলিহে সি শান্তি তাৰমানে বাকী আৰু বেছি ঘূৰা নহ'লে ক'তো ভাবিছিলোঁ ক'ৰবাত যাম বুলি ক'তো যোৱা নহ'লে কালি আৰু ঘূৰি পাকি মানে ডুগুইত গ'লোঁ বাট তাত অকণমান খেলি গুচি আহিলোঁ বেছি মানে নুফুৰিলোঁ আৰু প্লাছ তাক অকণমান এনেই ফুৰাই লৈ আহিলোঁ সেইবিলাক ফুৰাই আনি আমি এতিয়া ডাউন টাউনৰ এইডোখৰতে নাগা কিটচেন বুলি এখন ৰেষ্টুৰেণ্ট আছে তাত সোমাইছোঁ কিবা এটা বাকী আপোনালোকক দেখাম বুলি কৈছিলোঁ ন মানুহ এজনক দেখাই আছোঁ ৰ'ব মোৰ হাজবেণ্ডৰ লগত চিনাকি কৰাই দি আছোঁ আজি মোবাইল চাই বহি আছে আমি অৰ্ডাৰ দিলোঁ অৰ্ডাৰ দি মেলি বহি আছোঁ দেখাই আছে আৰু সেয়া ডুগুৰ কাষত ডুগুৰ পাপাক আজি আপোনালোকৰ লগত দেখাই দিলোঁ আমি দেখোঁ ঠিক ডাউন টাউনৰ সন্মুখতে আছে এইখন ৰেষ্টুৰেণ্ট ইয়াতে খাই আছে এইটো পাপা আৰু ক'তো যোৱা নহয় কিন্তু হাই গাইজ দি আছে এয়া ডুগু দিয়া এয়া ডুগু আজি ইয়াৰ কাৰণে আমি ওলাই আহিলোঁ অলপ ফুৰিব কেতিয়াও অকণমান ইচ্ছা কৰি দিওঁ অলপ ওলাই দৌৰি আছে ভাল পাইছে ঠিক আছে
এই হৈছে গৈ আছোঁ গাড়ীলৈ গৈ আছোঁ বাপৰে গাড়ী বহুত দূৰত থৈছোঁ তাৰমানে আহি সেয়া পাইছোঁহে মাত্ৰ বহুত দূৰত থৈছোঁ গাড়ী আমি আজি খাই বৈ আহি গাড়ী গুড মৰ্ণিং আজি হ'ল নেক্সট ডে কালি মই ভিডিঅ'টো এণ্ড কৰা নহ'লে আমি আহি পাই অকণমান কিবা কাম আছিলে কামখিনি কৰিলোঁ কৰি দুগু সোনকালে শুই গ'ল ময়ো শুলোঁ আৰু ভাগৰো লাগিল আৰু কালি মানে কৰা নহ'লে ভিডিঅ'টো এণ্ড সেইটো কাৰণে আজি ৰাতিপুৱা মানে মই পাহৰি গৈছিলোঁ আজি যে মই যে কালি মানে ব্লগটো এণ্ড কৰা নাছিলোঁ চ' অকণমান আগত ৰাতিপুৱা মনত পৰি মই তেতিয়া মানে মই বোলো নাই ব্লগটো এণ্ড কৰিব লাগিব পাহৰি গৈছিলোঁ এণ্ড কৰা নাই বুলি তাৰপিছত এইটো মানে মই ৰাতিপুৱা উঠি ঘৰৰ কাম চামখিনি কৰি পেলাই ৰুটি বনালোঁ আৰু চয়াবিন আলু তৰকাৰী বনালোঁ আজি এওঁ খাই পেলাই গ'ল দোকানলৈ দুগুৰ স্কুলৰ এডমিশ্যন হ'ল চ' তাৰ ড্ৰেছ চিলাব লাগিব মানে কিনি আছিলোঁ যোৱা বছৰ কিনিলোঁ এইবাৰ ভাবিছোঁ চিলাই কৰিম কিনাতকৈ চিলাই কৰি ল'লে অকণমান বেছি ভাল যেন পাওঁ নাজানো কিয় ভাল যেন পাওঁ নহ'বা কিনাকেইটা অনাৰ পিছত এটা বাটন ওলাই গ'ল এয়া পেণ্টৰ ঘোকটো ওলাই মানে এনেকুৱা হৈ আছে যোৱা বছৰটো সেনেকুৱাই হ'ল সেইটো কাৰণে চিলাব দিম দুগু দেউতাকৰ লগত গৈছে চ' কাপোৰ চিলাব দিম বুলি ভাবিছোঁ তাৰ আৰু এওঁ গ'ল এতিয়া মই দুপৰীয়াৰ কাৰণে ভাত বনোৱা নাই ভাত বনাম আৰু অকণমান দেৰি আছে মোৰ কিবা অকণমান কাম আছে একদমমান কাপোৰ উলিয়াই থৈ দিছোঁ জাপিব লাগে কাপোৰ ঠিক গডৰেজটো মানে আজি বহুত দিন হ'ল ঠিক কৰাই নাই ঠিক কৰিম বুলি টাইম মিলাব পৰা নাই চ' ভাবিছোঁ গডৰেজটো আজি অলপমান ঠিক কৰোঁ এইখিনি টাইম অকণমান মোৰ লগত আছে হাতত এইখিনি টাইমত অকণমান টোপনি ভাৱ লাগি থাকে আৰু চ' মই এতিয়া ৰাতিপুৱা খালোঁ ৰুটি খাই পেলাই এতিয়া মই কামত ধৰোঁ কামখিনি হ'লে ভাত বনাব যাম অকণমান দেৰিকৈ বনাম ভাত সেইটো কাৰণে মই বোলো ব্লগটো এণ্ড কৰোঁ কাৰণে আহিলোঁ কালি বহুত একো বেলেগ বেছি দেখাব নোৱাৰি ঘূৰি আহি মেলি ভাবিলোঁ এবাৰ মানে এইয়া সাই বাবা মন্দিৰ তালৈকে যাম তাতো যোৱা নহ'লে মুঠতে কালি মানে গোটেই চিটিখন এইফালৰ পৰা সেইফাল মানে গোটেই চিটিখন ঘূৰিলোঁ একেবাৰে মানে নুঘূৰা জেগা নাই তাৰমানে কালি গাড়ীখনতে চবতে ঘূৰি লাষ্টত যেনিবা দুগুই বহুত হাহাকাৰ লগাই আছে একদম হাল্লা লগাই আছে খেলিব পৰা নাই সি বাচ্ছাবিলাকেতো খেলাটো ভাল পায় ন সেইটো কাৰণে মই আকৌ আমি মানে গ্ৰীণ ৰোডত গ'লোঁ তাত গৈ পেলাই তাতো কালি ভাগ্য এনেকুৱা তাতো কালি 3খন তাতে খেলিব দিছোঁ খেলিছে অকণমান খেলাৰ পাছত আৰু মানে আমি বোলো নহয় যাওঁ ইয়াৰ পৰা তাতে ইভিনিং পাৰ্টি হ'ব তাৰপিছত আকৌ আমি আহিলোঁ আহি পেলাই ইয়াত ডাউনটাউনৰ ওচৰত অকণমান কিবা খাই পেলাই ঘৰত আহিলোঁ আহি আৰু মানে দুগুৰো ভাগৰ লাগিল মোৰো ভাগৰ লাগিল নকৰোঁ শুই যাওঁ ৰাতি কালি একো বনোৱা নহ'লে ভাত তাত বনোৱা নহ'লে এওঁ আৰু মই এওঁ অহাৰ পাছত অকণমান চাহ খালোঁ একাপ চাহকাপ খাই ৰাতি আৰু মানে সোনকালে শুলোঁ কালি সেইটো কাৰণে আজি ৰাতিপুৱা এতিয়া মানে ভিডিঅ'টো মই এণ্ড কৰিম বুলি সৰু ব্লগটো এণ্ড কৰোঁ সেইটো কাৰণে গৰম পৰিছে বহুত সকলোৱে ভালে থাকিব মানে বাহিৰত ওলাওঁতে অকণমান ধূলি বহুত হৈছে গুৱাহাটীত গ'লে ভাল আৰু নিজৰ কাৰণে আৰু অকণমান সাৱধানে থাকিব বাকী আজিলৈ আহোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকী আগলৈ আকৌ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহিছোঁ তেতিয়াহ'লে আগলৈ লগ পাম সকলোৱে ভালে থাকক সুস্থ থাকক বাই বাই